বন্ধুসকল আপোনালোকে ভাবিছে চাগে মই বেগ চেগ পেকিং কৰিছোঁ তো ক'ত যাম তো আপোনালোকে ভাবিছে চাগে তো আপোনালোকক মই এতিয়া নকওঁ আপোনালোকে ভিডিঅ' সম্পূৰ্ণ চাই থাকিব কাৰণ আজিৰ পৰা মই 3-4 দিনৰ মানে টাইম লৈ গৈছোঁ আৰু আপোনালোকক ধামাকা ভিডিঅ' দি থাকিম এই পেকিং চেকিং হৈ গ'ল আৰু মই ৰেডি হ'লোঁ আৰু অলপমান ওচৰত যাম আৰু ক'ত যাম কি সকলোবোৰ আপোনাক কৈ আছোঁ আপোনালোকে চাই থাকিব এতিয়া নকওঁ এতিয়া কৈ দিলে ছাৰপ্ৰাইজটো ভাঙি যাব চ' অলপ দেখুৱাই আছোঁ আপোনালোকে চাই থাকক আৰু আধা ঘণ্টামান আছে তো মই ওলাই যাম আপোনালোকে সকলো ভিডিঅ' চাই থাকিব ধামাকা ভিডিঅ' দি আছোঁ আপোনালোকে চাই থাকিব মোৰ ভিডিঅ' এতিয়া ফাইনেলি মই যাব ওলালোঁ আৰু আশীৰ্বাদ কৰিব আৰু সকলোবোৰ দেখুৱাম আপোনালোকে চাই থাকিব যোৱাৰ আগতে আৰু মাৰ এটা আশীৰ্বাদ লৈ ল'ম আৰু আমি আশীৰ্বাদ ল'লোঁ আৰু এতিয়া মায়ে অলপ মোক আগবঢ়াই নিব আৰু লগতে যাম আৰু আপোনালোকে চাই থাকিব আৰু আপোনাৰ ভিডিঅ'টো ব'লক আমি যাওঁ এতিয়া আমি গাড়ী পাই গ'লোঁ এতিয়া গাড়ী পাৰ কৰি গৈ আছোঁ আৰু ৰাস্তাৰ দৃশ্যবোৰ আপোনাক দেখুৱাই থাকিম চাই থাকিব যিহেতু বহুত ঠাণ্ডা সেইকাৰণে কাণে মূৰে গোটেই মাফলা চাফলা মাৰি লৈছোঁ আৰু কাণত পূৰা বতান ধুবৰ কাৰণে নহ'লে বেমাৰ আজাৰৰ সম্ভাৱনা থাকে তেতিয়া গাড়ীত এতিয়া উঠিলোঁ আৰু যাম আৰু মাজে মাজে দেখুৱাব চেষ্টা কৰিম তথাপিও ৰাতিৰ দৃশ্য আপোনালোকক কি দেখুৱাম সেইকাৰণে ইনফৰমেশ্যনটো দিবৰ কাৰণে আপোনাক জনাই আছোঁ আৰু যিহেতু চাব আৰু শেষলৈকে আপোনালোকক ছাৰপ্ৰাইজটো কোৱা নাছিলোঁ চ' এতিয়া আপোনালোকক কৈ দিওঁ আৰু তো যিহেতু ৰাস চলি আছে তো সেইকাৰণে আপোনালোকক দেখুৱাবৰ বাবে মই ৰাস চাবলৈ গৈ আছোঁ তো ৰাসৰ সকলোবোৰ দৃশ্য আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব আৰু ষ্টেপ বাই ষ্টেপ দি থাকিম ভিডিঅ'বোৰ আৰু ধামাকা ভিডিঅ' দিম আৰু আপোনালোকে চাব আমাৰ সেইফালে ৰাস নহয়েই চ' সেইকাৰণে আপোনালোকক দেখুৱাবলৈ ওলালোঁ আৰু আপোনালোকে চাব আৰু ৰাস কেনেকৈ হয়নো কি সকলোবোৰ বস্তু দেখুৱাম আপোনালোকে চাই থাকিব এইখনেই আপোনাৰ নতুনকৈ বনোৱা কলীয়া ভঙা দলং ধুনীয়াকৈ বনাইছে আৰু 1 মাহৰ কাৰণে অপেনিং কৰিছে শুনিছোঁ নিউজত দিছিলে তো সেইখন দলঙেদি আমি এতিয়া যাম আপোনালোকে অলপমান চাওক মৰ্ণিং এতিয়া আহি পালোঁ মই আহি পালোঁ ৰঙিয়াত নামিলোঁ আৰু ৰঙিয়াত নামিলোঁ এতিয়া ভিডিঅ'টো এণ্ড কৰিম পাৰ্টকৈ দিম আৰু এতিয়া কি হয় বুলি ক'লোঁ আপোনালোকক এতিয়া নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই আছোঁ আৰু ৰাতি ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ গাড়ীত আহিবলৈ অলপ প্ৰব্লেম হয় আৰু ৰাতিটো কি দেখুৱাম সেইকাৰণে অলপ ইনফৰমেশ্যনটো আপোনালোকক জনাবৰ কাৰণে আপোনালোকক ভিডিঅ'টো বনালোঁ আৰু নেক্সট ভিডিঅ' আৰু ধামাকা আহি আছে আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড চেনেল ছাবস্ক্ৰাইব কৰিব